আজি এটা ডাঙৰ এনাউন্সমেন্ট কৰিবলৈ বিচাৰিছো আৰু সেই এনাউন্সমেন্টটো হৈছে যে আমি এখন বৃদ্ধা আশ্ৰমৰ আৰম্ভণি কৰিবলৈ গৈ আছো হয় এখন বৃদ্ধা আশ্ৰম এই কিন্তু আশ্ৰমখন যে আমি আৰম্ভণি কৰিবলৈ গৈ আছো একেবাৰে প্লেনিংয়ে নাছিল বা কিতিয়া ভবাই নাছিলো যে এনেকৈ আৰম্ভণি কৰিবলগীয়া হ'ব বুলি কিছুমান পৰিস্থিতিত পৰি পেলাই বা কিছুমান সমস্যাৰ সন্মুখীন হোৱাৰ বাবেহে এই কথাটো আমি চিন্তা কৰিবলগীয়া হ'ল আৰু পাছফালে যে দেখা পাইছে এখন ঘৰ নিশ্চয় দেখা পাইছে হয় নাই আকবাৰ দেখাই দিছো এই ঘৰখনে হ'বলৈ গৈ আছে আমাৰ হে বৃদ্ধা আশ্ৰম আজি কিন্তু মাত্ৰ এনাউন্সমেন্টে কৰিছো কোনো ধৰণৰ তোৰ আজি মই নিদিও কিন্তু তথাপিও মেইন এন্ট্ৰেন্সটো এবাৰ দেখাই দিছো চাই লওক এয়া হ'বলৈ গৈ আছে আমাৰ মেইন এন্ট্ৰেন্স তাৰ পাছতে একদম ধুনীয়া এটা পৰিৱেশ আমি দিবলৈ চেষ্টা কৰিম আৰু কিন্তু এই যে আশ্ৰমখন আমি বনাবলৈ সিদ্ধান্তটো লৈছিলো এইটো বহুত বাধ্যত পৰিলে মানে কেলে মই যোৱা কেইটামান প্ৰজেক্ট কৰিছো য'ত আমি মানে সলিউশন উলিয়াব পৰা নাই আইতাসকলৰ ঘৰখন সাজি দিব বিচাৰিছো কিন্তু পৰিয়ালৰ পৰা অলপ প্ৰেছাৰ আহি যায় যে বনাব নেলাগে বা দুটামান ঘৰ আমাক বনাবই নিদিলে সেইটো কাৰণে এটা পাৰ্মানেন্ট সলিউশনৰ কথা ভাবিবলগীয়া হ'ল আৰু সেই সলিউশনটো আজি আপোনালোকৰ আগত এনাউন্স কৰিছো এতিয়া কেনেকুৱা হ'ব ভাল হ'বনে নাই বা এই সিদ্ধান্তটো যে আমি লৈছো কেনেকুৱা হ'ব এবাৰ আপোনালোকে জনাব কাৰণ এনেকুৱা এটা দিশত আমি ভৰি দিছো যোনটো দিশে সাগে বহুত এটা পজিটিভ ইম্পেক্ট দিব বুলি ময়ো আশা কৰিছো প্ৰজেক্ট হুনৰ অসমৰ জৰিয়তে যেতিয়া আমি কাম কিছুমান কৰি থাকো আমি ৰাস্তাটো কেতিয়াবা কিছুমান ব্যক্তিক লগ পাওঁ তেখেতলোকৰ ঘৰ নাথাকে বা তেখেতলোকৰ নিজা মাটি নাথাকে আৰু তেখেতলোকৰ কাৰণে আমি সাগে সেই কামখিনি কৰিব পৰা নাই যোনখিনি আমি কৰিব পাৰিব লাগিছিল এতিয়া তেখেতলোকৰ কাৰণে বা তেখেতসকলৰ কাৰণেহে আমি ভাবিলো যে এনেকুৱা এখন আশ্ৰম আমি হাজু বা আৰম্ভণি কৰো যিসকলৰ কোনোৱে নাই ৰাস্তাই ঘাটে থাকিবলগীয়া হয় বা বহুত বেয়া পৰিস্থিতিত আছে তেখেতলোকৰ কাৰণে আমি যাতে ঘৰ এখন দিব পাৰো এটা পাৰ্মানেন্ট সলিউশন এখন পাৰ্মানেন্ট ঘৰ পিছে এই মাটিখিনি মোৰ নহয় পাছফালে যে ঘৰখন দেখা পাইছে ঘৰখনো মোৰ নহয় এই ঘৰখন হৈছে তেখেতৰ নাম হৈছে শ্যামলী সিংহা আৰু তেখেত হৈছে এগৰাকী শিক্ষয়িত্ৰী আৰু এইখিনি তেখেতলোকে আগবঢ়াইছে যাতে আমি এখন বৃদ্ধা আশ্ৰম সাজি দিব পাৰো বা কামখিনি আৰম্ভণি কৰিব পাৰো সেইবাবে তেখেতক বহুত বেছি ধন্যবাদ ৰিনোভেশনৰ কাম যথেষ্ট কৰিবলগীয়া আছে বা আৰম্ভণি কৰা হ'ব লাহে লাহে সেই কামবিলাক যেনেকৈ ভিতৰত আমি বহুতখিনি বস্তু আনিব লাগিব ৰিনোভেট কৰিব লাগিব আকৌ বাহিৰতো অলপ ৰংবিলাক সলাই মেলি ওপৰত আমাৰ টিং পাতৰ কাম আছে কৰিবলগীয়া তো এইবিলাক কাম আমি এটাকে লাহে লাহে কৰি থাকিম আৰু তেতিয়াই মানে তোৰটো দিম আৰু এতিয়া নহয় সেইকাৰণে অলপ সাসপেন্সত থৈছো আচলতে